Hello friends, মই আছিফ জামান ওয়েলকাম টু মাই চ্যানেল অসমীয়া ইনফৰমেশ্যন। আপোনালোকে সদায় এটা বস্তুৰ লগত নিশ্চয়কৈ পৰিচিত হৈ আহিছে। কৰবাত কিবা পাৰ্টি লাগিলে বা কিবা হলে আপোনালোকৰ মুখৰ পৰা এটা কথা ওলাই বল ডিজে লৈ আহো। কিন্তু এই ডিজে বা স্পিকাৰছ পৰে কেনেকৈ কাম কৰে বা কেনেকৈ ওয়ার্ক কৰে এটা আপুনি কেতিয়াবা ভাবি চাইছেনে যে ইমান লাহেকৈ কলেও কিমান ডাঙৰকৈ শুনা যায় স্পিকাৰত। এই স্পিকাৰৰ ভিতৰত কিনো আছে যে ইমান ডাঙৰকৈ শুনা যায় বা স্পিকাৰ যদি আপুনি কেতিয়াবা খুলি চাইছে তাৰ ভিতৰত নিশ্চয় ঘূৰ্ণীয় ম্যাগনেটটো দেখিব পাইছে। কিন্তু ঘূৰ্ণীয় ম্যাগনেটৰ কাম কি কৰে আজিৰ ভিডিঅ'ত এইবোৰ বিষয়ে আলোচনা কৰা হ'ব। তো ফ্ৰেন্ডস লেটস স্টার্ট দ্য ভিডিও। স্পিকাৰৰ বিষয়ে আলোচনা কৰাৰ আগতে আমালোকক এটা কথা জানাৰ নিশ্চয় দৰকাৰ আছে যে শব্দ আমালোকৰ প্ৰথমতে জানিব লাগিব যে শব্দনো কি, হোৱাট ইজ সাউন্ড। তো কিছুমান মানুহে ভাবে যে দুটা বস্তু খুন্দা হোৱাৰ পিছত যেটো কিবা কিবি ওলাই খুন্দা হোৱাৰ পিছত সেইটোকে সাউন্ড বুলি ভাবে, শব্দ বুলি ভাবে, কিন্তু এইটো ভুল। সাউন্ড দৰাচলতে একোৱে নহয়, এই আমালোকৰ মগজুৰ এটা অনুভূতিহে, সেন্স। এইটো যদি দুটা বস্তু খুন্দা হোৱাৰ ফলত সাউন্ডৰ সৃষ্টি হলহেঁতেন তেন্তে আমালোকৰ স্পেচত নিশ্চয়কৈ সাউন্ড হ'ব লাগিছিল, শুনা পাব লাগিছিল। তাততো বহুতো ডাঙৰ মানে পাথৰবোৰ খুন্দা খাইয়ে থাকে, কিন্তু সাউন্ড নোলায় কাৰণ তাত কোনো মাধ্যম নাই। আমালোকৰ আৰ্থৰ কথা ভাবিলে ইয়াত বায়ু মাধ্যম আছে, যেটো সাউন্ড ওলাই সাউন্ডটোৰ এটা ওয়েভ থাকে আৰু ওই ওয়েভটো বায়ু মাধ্যমেৰ যোগেদি আমালোকৰ কাণত আহি কাণৰ পাতত খুন্দা মাৰে, যাৰ ফলত কি হয় আমালোকৰ ব্ৰেইনটো সেই অনুভূতিটোক চেঞ্জ কৰি লয়, মানে ভাবি ধৰি পেলাই যে এইটো কি। তো ফ্ৰেন্ডস এতিয়া আমি আমাৰ মেইন বিষয়লৈ আহো যে স্পিকাৰবোৰে কেনেকৈ ওয়ার্ক কৰে, কেনেকৈ কাম কৰে। কিন্তু এই বিষয়ে জনাৰ আগত আমালোকৰ স্পিকাৰৰ উপাদানবোৰৰ বিষয়ে ভালকৈ জানিব লাগিব, অতি ভালকৈ জানিব লাগিব। তো বলক আমি সেইবোৰৰ আগত আলোচনা কৰি লওঁ। স্পিকাৰৰ উপাদান বুলি ক'লে প্ৰধানতে আমি ইলেক্ট্ৰমেগনেটৰ বিষয়ে আলোচনা কৰিম। ইলেক্ট্ৰমেগনেটনো কি বা ইয়াৰ কাম কি স্পিকাৰত সেই বিষয়ে আলোচনা কৰোঁ বলক। কৌমলৰ চাৰিওফালে যদি আমি বৈদ্যুতিক তার মেৰুৱাই দি যি সৰঞ্জাম পাম তাকে ইলেক্ট্ৰমেগনেট বোলে। দৰাচলতে এতিয়ালৈকে মেগনেট হোৱা নাই যেতিয়ালৈকে এই তাৰৰ মাজেৰে আমি কি কৰা নাই, কাৰেণ্ট পাছ কৰা নাই। এই তাৰৰ মাজেৰে যদি কাৰেণ্ট পাছ কৰি দিওঁ তেন্তে সেই আবেষ্টনী বোলে সেই সৰঞ্জামটো এটা চুম্বকৰ নিচিনা আচৰণ দেখুৱাব। তাকে আমি কি কওঁ, ইলেক্ট্ৰমেগনেট। মই ইমানখিনিতে আপোনালোকক এটা কথা মনত পেলাই দিব বিচাৰিছোঁ যে দশম শ্ৰেণীত পঢ়ি অহা সলিনয়েডৰ বিষয়ে। হয়, নিশ্চয়কৈ সলিনয়েড এটা বৈদ্যুতিক চুম্বক। তো ফ্ৰেন্ডছ এতিয়া আমি আহোঁ স্পিকাৰলৈ। স্পিকাৰত প্ৰধানকৈ ঘূৰ্ণীয় চুম্বক আৰু সেই বৈদ্যুতিক চুম্বক থাকে। ফ্ৰেন্ডছ স্পিকাৰৰ ওয়ার্কছৰ বিষয়ে জনাৰ আগতে আমালোকক আৰু এটা কথা জানিব লাগিব যে এসি কাৰেণ্ট এণ্ড ডিসি কাৰেণ্ট। এইটো আপোনালোকে ক্লাছ 10ত পঢ়ি আহিছে যে এসি কাৰেণ্ট মিন্স অল্টাৰনেটিভ কাৰেণ্ট এণ্ড ডিসি কাৰেণ্ট মিন্স ডাইৰেক্ট কাৰেণ্ট। এসি কাৰেণ্টৰ কি হয়, তাৰ যিটো প্ৰবাহৰ দিশ এইটো সলনি হৈ থাকে, সঘনে সলনি হৈ থাকে। সেই স্পিকাৰত আমালোকৰ কি হয়, এসি কাৰেণ্টে প্ৰৱেশ কৰে বুলি ধৰি ল'ব লাগিব বা প্ৰৱেশ কৰে আৰু এসি কাৰেণ্টে। তো এই বিষয়ে জানো আমি বলক। আপোনালোকে যদি স্পিকাৰ এটা খোলে তেতিয়া চাব যে ঘূৰ্ণীয় ম্যাগনেটৰ সন্মুখত এটা হেৰি থাকে, পৰ্দা থাকে। তাত সৰু এটা তার মেৰুৱা কিছুমান ৰাউণ্ড শেপৰ এটা বস্তু পাব, যাৰ লগত তাৰৰ কানেকশ্যন থাকে। সেইটোৱে হ'ল আমালোকৰ ইলেক্ট্ৰনিক ম্যাগনেট, বৈদ্যুতিক চুম্বক, সেইটোকে বোলে। সেই বৈদ্যুতিক চুম্বকৰ অৱস্থানটো আমালোকৰ স্পিকাৰৰ ঘূৰ্ণীয় চুম্বকৰ একেবাৰে সন্মুখতে অৱস্থান কৰি থাকে। এনেকৈ অৱস্থান কৰি থাকে যেতিয়া এসি কাৰেণ্টৰ দিশ সঘনে সলনি হৈ থাকে, সেইটো আপোনালোকে নিশ্চয়কৈ জানে। সেই ইলেক্ট্ৰমেগনেটটো যিটো সেইটো থাকে আপোনালোকৰ কাৰেণ্টৰ লগত সংযুক্ত হয়, আৰু আমালোকৰ ৰাউণ্ড মেগনেট যিটো এইটো কাৰেণ্টৰ লগত কোনো ৰিলেশ্যন নাই। যেতিয়া কাৰেণ্ট দিওঁ, আমি কাৰেণ্ট অন কৰি দিওঁ, যেতিয়া স্পিকাৰটো অন কৰোঁ তেতিয়া সেই সলিনয়েড বুলি ক'ব পাৰোঁ যিটো সৰঞ্জামটো, তাৰ মাজে কাৰেণ্ট পাছ হয় আৰু সি চুম্বকৰ নিচিনা আচৰণ কৰে, সেইটো আমি জানো। সি যেতিয়া চুম্বক লৈ হয় আৰু কাৰেণ্টৰ দিশ যেতিয়া পৰিৱৰ্তন হ'ব তেতিয়া নিশ্চয়কৈ চুম্বকৰ এট্ৰাকশ্যন আৰু ডিফ্ৰেকশ্যনৰ দিশটো পৰিৱৰ্তন হ'ব। যেতিয়া সাপোজ কাৰেণ্টটো যদি ইফালেদি সোমায় আৰু সিফালেদি ওলায় তেতিয়া কি হ'ব, সাপোজ আমালোকৰ এট্ৰাকশ্যন কৰে, মানে আকৰ্ষণ কৰি আছে এই ঘূৰ্ণীয় চুম্বকৰ লগত। আৰু যেতিয়া উল্টা হৈ যাব প্ৰবাহটো, কাৰেণ্টৰ দিশটো, তেতিয়া কি কৰিব, নিশ্চয়কৈ ডিফ্ৰেকশ্যন কৰিব, মানে বিকৰ্ষণ কৰিব।
তো যেটো আকৰ্ষণ বিকৰ্ষণ কাৰণৰ দিকটো সঘনে পৰিৱৰ্তন হৈ থাকিব তেন্তে সঘনে আকৰ্ষণ বিকৰ্ষণৰ মানটো বৃদ্ধি পাই থাকিব যিমানে কাৰণৰ দিশৰ পৰিৱৰ্তন হাৰ বৃদ্ধি পাব সিমানে আকৰ্ষণ বিকৰ্ষণৰ মানটো বৃদ্ধি পাব এবাৰ কাৰণৰ দিশ পৰিৱৰ্তন হ'ল আকৰ্ষণ হ'ল সাপোজ আৰু এবাৰ পৰিৱৰ্তন হ'ল বিকৰ্ষণ তেন্তে পৰিৱৰ্তন আকৰ্ষণ বিকৰ্ষণ এনেকৈ কি হ'ব এটো ভাইব্ৰেট হ'ব দি ভাইব্ৰেট হ'ব আৰু শব্দ আমাৰ লগত যেটো কানেকশন থাকিব বক্সত বা স্পিকাৰত এই শব্দটো আহি এই ভাইব্ৰেশনত আৰু বেছি ভাইব্ৰেট হয় এনেতো শব্দ আমি এটা ওয়েভ বুলি জানো তাত আৰু ভাইব্ৰেশনতো কি হয় ওয়েভৰ সৃষ্টি হ'ব সেই ওয়েভৰ লগত মিলি এই শব্দটো কি হ'ব আপোনালোকে চাই যে পৰ্দাটো এইবাৰ ফালে উঠিছে বা তলফালে এনেকৈ ভাইব্ৰেট হোৱাৰ ফলত কি হ'ব এটো বৃদ্ধি পাব বহুত ডাঙৰকৈ হ'ব ধৰিব তো ফ্ৰেন্ডস আমি এটা কথা গম পালো যে যিমানে আকৰ্ষণ বিকৰ্ষণৰ মান বৃদ্ধি পাব সিমানে সাউন্ডটো ডাঙৰকৈ আহিব আমাৰ মোবাইলৰ লগত যেটো স্পিকাৰৰ যেটো তার কানেকশন থাকে সেই তারটো এটো ডিসাইড কৰে যে 1 সেকেন্ডত কিমান কম্পনাঙ্ক হ'ব লাগিব মানে কিমান ভাইব্ৰেশন হ'ব লাগিব যিমানে বেছি ভাইব্ৰেশনটো হেৰি হ'ব মানে প্ৰডিউস হ'ব ইমানে বেছি ডাঙৰকৈ হৈ যাব সাপোজ মই কলো হেলো যদি হেলো ক'বলৈ মানে 1 সেকেন্ডত 10 বাৰ কি হয় ভাইব্ৰেট হ'ব লাগে তেন্তে সেই যেটো তার থাকিব আমাৰ মোবাইলৰ লগত স্পিকাৰৰ যেটো কানেকশন তার থাকিব সেই তারটো এটো ডিসাইড কৰিব যে 1 সেকেন্ডত হেলো ক'বলৈ হলে আপোনাৰ 10 বাৰ কাৰণৰ দিশটো পৰিৱৰ্তন কৰিব লাগিব কাৰণৰ দিশ মানে ভাইব্ৰেশন যিমান বাৰ কাৰণৰ দিশ পৰিৱৰ্তন কৰিব ইমান ভাইব্ৰেশন বৃদ্ধি পাব সাপোজ 10 বাৰ ভাইব্ৰেট হ'ব লাগে তেন্তে 1 সেকেন্ডত কি হ'ব 10 বাৰ কাৰণৰ দিশটো পৰিৱৰ্তন কৰি দিব ঠিক এনেদৰে আমালোকৰ জেনাৰেল স্পিকাৰ বিলাকত কাম কৰে বা এনেদৰে ম্যাগনিটিউড হয় মানে সাউন্ডটো বৃদ্ধি পায় আমি মান ডাঙৰকৈ শুনো তো বন্ধুসকল আজিৰ ভিডিও ইমানখিনিতে সমাপ্ত হ'ল যদি ভিডিওটো ভাল লাগিছে তেন্তে নিশ্চয়কৈ লাইক শেয়াৰ কমেন্ট কৰিব আৰু মোৰ এটাই অনুৰোধ যে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ পৰৱৰ্তী ভিডিওটো ডাইৰেক্ট আপুনি মেছেজ যোগে পাই যায় ধন্যবাদ বাই বাই